Hey guys, Nasrin Kitchen and Blog চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ মেলি যেটো আজি 25 ডিসেম্বৰ ভিডিঅ'টো দিহতো দুদিন পাছত আপলোড হ'ব কিন্তু 25 ডিসেম্বৰতে কৰা সেইবাবে সকলোকে মোৰ ফালৰ পৰা বৰদিনৰ বহুত শুভেচ্ছা থাকিলো আৰু আজি 25 ডিসেম্বৰ যেহেতু দাদাহত আহিছিলে দাদাহতে সৰুকে পাৰ্টি এটা খাম বুলি ক'লে সো দাদাহতে সব খানা আয়োজনখিনি দাদাহতে কৰিলে সেইকাৰণে ভাবিলো চাহৰ আইটেমটো আমিয়ে কৰি দিও সেইকাৰণে আবাক ফোন কৰিলো আবাই ক'লে ঠিক আছে হ'ব মই কৰি দিম হেতু কাৰণে মই ঘৰতে কেক এটাও বনাই দিলো যেটো চাহৰ লগত খাইও ভাল লাগিব তো হেতু কাৰণে কেক এটা বনাই দিছো বাকি কি হয় আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাব হেখলৈকে স্কিপ নকৰিব হেখলৈকে চাব বুলি আশা ৰাখিলো আমাৰ ইয়াতে বহুত ধুনিয়া খ্ৰীষ্টমাছ হয় খ্ৰীষ্টমাছ চাবলৈ বাৰ লগত ওলাই গৈছিলো ওলাই যোৱাৰ পাছত ঘৰলৈ আহি দেখিলো দাদাহতে সব চৌকা টকা মায়ে খানি দুটাকে চৌকা খানি থৈ দিছে দাদাহতে সব কাটি কুটি একদম ধুনিয়াকে ৰেডি কৰি ধুইছো সব থৈ গৈছে একোৱে মই দেখা নাপালো হেতু কাৰণে আহি মেলি এখিনি যি সব কাটি কুটি থৈছে যেনেকে থৈছে মই তেনেকে সব ভিডিঅ' কৰি আপোনালোকক দেখাই দিছো আবাই এতিয়া বাহিৰত ধুনিয়াকে প্লাষ্টিক এখন পাৰি দিলে তাতে সব বস্তুবোৰ উলিয়াই দিলে জুই দুইফালে দুটা ধৰিয়া দিয়া হল এফালে এটা এজন দাদাই দাইল বনাব আৰু এজন দাদাই এফালে মটন বনাব এইবোৰ বনোৱা আহিজা কৰি থাকিব আৰু আপোনালোকক এনেকে দেখাই থাকিম ভিডিঅ'টো আশা ৰাখিছো চাই ভাল পাব প্লিজ ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ নটিফিকেশনবোৰ আপোনালোকৰ ওচৰলৈ প্ৰথমতে যায় বাৰো মুৰি দিয়া চাহ দিয়া পাল পৰিছে বায়ে চাহ লৈছে মই মিঠাই টিম কেক এইবোৰ ধুনিয়াকে লৈ গৈ আছো সবকে দি দিছো দাদা 6 জন নে 7 জন আছিল আৰু আবাও আছিল লগতে গুটে সবকে একেলগতে চাহটো দি দিছো চাহ খাই পুৰা একদম কাম কৰি থকা হৈছে বনোৱা হিজা কৰি থকা হৈছে এফালে এজন দাদাই বেগেনা ফ্ৰাই কৰিব তাৰ কাৰণে বু বেচন গুলি আছে চাই থাকক ভিডিঅ'টো আৰু আপোনালোককো দেখাই থাকিম এফালে এজন দাদাই পুৰা মাংসৰ কাৰণে পুৰা মছলা একদম ভাজি আছে আৰু এফালে এজন দাদাই দাইল বইল কৰি আছে যেন দাদা কিজন বেংগলী হয় হিন্দু বেংগলী হয় বহুত ধুনিয়া খানা বনাইছিলে বহুত টেষ্টি বনাইছিলে খানা বহুত ভাল লাগিলে খাই আৰু এফালে দাইলত কিবা সবজি দিও এইবোৰ সবজি দি আছে মানে চাই বহুত বেছি ভাল লাগিলে ইমানে ধুনিয়াকে বনাইছে তো বহুত বেছি ভাল লাগিলে চাই খাইতো আৰু ভাল লাগিলে দেখাম ভিডিঅ'ত খানাটো দেখাম আপোনালোকক এটা সেইকাৰণে ভিডিঅ'টো হেখলৈকে চাই থাকক এতিয়া ইয়াত মাংস একদম দি দিছে আৰু ইফালে বিলাহী টক বনোৱা হৈছে একদম বঢ়িয়াকে খানা বনাই মানে সবে কথা পতাত পিছি মা মই বা আৰু কথা একদম ধুনিয়াকে চাই আছো আৰু খানা বনোৱাকে আজি বেলেগ কাম নাই আমাৰ অন্য নহলে বনোৱা হিজোৱা কাম থাকে আজি বনোৱা হিজোৱা কাম নাই বহিকে ধুনিয়াকে চাই থকা কাম আৰু আজি আমাৰ এতিয়া ফাইনেলি ভাত খাবলৈ সব সকলো বহিলে বাহিৰতে মইও বহিলো লগতে খাবলৈ মোক অকল বেগেনা ফ্ৰাইটো দি থৈ দিছে বাকি একো দিয়া নাই 1 মিনিট দিব কমান দেৰি অপেক্ষা কৰক আপোনালোকে চাবলৈ পাব গুটি খানাখিনি A few moments later. ফাইনেলি খাবলৈ পাই গলো সব বস্তু খানা পাই গলো খাই লওঁ ধুনিয়াকে দেখিছেনে সব বহি লৈছে খাবলৈ ধুনিয়াকে ময়ো খাই লওঁ খাই বৈ লৈ মেলি লগ পাই আছো ভাত পানী খাই হৈ গল এতিয়া অলপ জুইত বহি আছো ঠাণ্ডা লাগিছিলে ভাত পানী খাই এটো কাৰণে অলপ জুইত বহি দিছো বাকি আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছো যদি হে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম আজিলৈ আহিছো বাই বাই গুড নাইট লাভ ইউ অল